Hello friends, আজি আমি ICICI বেংকৰ ৰিজাল্টৰ এনালাইসিস কৰিম। ICICI বেংকে জুন কোৱাৰ্টাৰৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিছে। কোম্পানীয়ে প্ৰফিট কৰিছে 6905 crore আৰু আগৰ কোৱাৰ্টাৰত মাৰ্চ কোৱাৰ্টাৰত প্ৰফিট কৰিছিলে 4616 crore। তো এটা ইন্টাৰেষ্টিং ৰিজাল্ট আহিছে ICICI বেংকৰ। তো বলক আমি ICICI বেংকৰ আজি ৰিজাল্টৰ এনালাইসিস কৰোঁ জুন কোৱাৰ্টাৰৰ। প্ৰথমে যদি আমি কোম্পানীটো ফাণ্ডামেণ্টেল চাওঁ বা চাৰ্ট চাওঁ, এক বছৰৰ যদি চাৰ্ট চাওঁ তেতিয়া দেখিম যে কোম্পানীটো বেংকটো যথেষ্ট ভলেটাইল আৰু বেংকটো এতিয়া প্ৰায় 52 উইক হাইৰ ওচৰতে ট্ৰেড কৰি আছে, মানে ট্ৰেণ্ডটো পজিটিভ। যদি এবছৰ চাৰ্ট মতে আমি গম পাইছোঁ যে বেংকটো ট্ৰেণ্ডটো পজিটিভ। যদি ফাণ্ডামেণ্টেল চাওঁ তেতিয়া দেখিম যে ICICI বেংকৰ এইটো প্ৰাইভেট ছেক্টৰ বেংক হয় আৰু প্ৰাইচ চলি আছে 800 rupees, মাৰ্কেট কেপ হ'ল 56,528 crore। এটা ডাঙৰ মাৰ্কেট কেপৰ কোম্পানী হয়, লাৰ্জ কেপ কোম্পানী হয়। আৰ্নিং পাৰ শ্বেয়াৰ 39.86, PE হ'ল 20.7 আৰু ইণ্ডাষ্ট্ৰি PE হ'ল 20.84। ইণ্ডাষ্ট্ৰি PE লগত তুলনা কৰি চালে প্ৰায় ইণ্ডাষ্ট্ৰি PE এই ৰেটতে ICICI বেংক বৰ্তমান ট্ৰেড কৰি আছে। বুক ভেলু হ'ল 256 আৰু প্ৰাইচটো বুক হ'ল 3.12। ডিভিডেণ্ড ইল্ড বৰ ভাল নহয়, 0.63 আৰু ফেচ ভেলু হ'ল ₹2। ৰিজাল্টটো যদি চাওঁ তেতিয়া দেখিম ICICI বেংকৰ জুন কোৱাৰ্টাৰত ইনকাম ফ্ৰম ইনভেষ্টিং হৈছে 6126 crore, কিন্তু আগৰ কোৱাৰ্টাৰবিলাকত আপুনি মাৰ্চ কোৱাৰ্টাৰ হওক, ডিচেম্বৰ কোৱাৰ্টাৰ হওক, এইবিলাকৰ লগত তুলনা কৰি চালে দেখিব যে চব 5400 পৰা 5600 ভিতৰতে হৈছে ইনকাম ফ্ৰম ইনভেষ্টিং, কিন্তু এই জুন কোৱাৰ্টাৰত 6126 crore। যথেষ্ট জাম্প হৈছে ইনকাম ফ্ৰম ইনভেষ্টিঙত। ইণ্টাৰেষ্ট অফ এডভান্সেছতো জাম্প হৈছে 18,453 crore। ইণ্টাৰেষ্ট আৰ্ণতো জাম্প হৈছে 26,158 crore। নেট ইণ্টাৰেষ্ট ইনকামতো জাম্প হৈছে 15,069 crore। আগৰ কোৱাৰ্টাৰবিলাকত লাহে লাহে 12,000, 13,000, 14,000, কিন্তু এই কোৱাৰ্টাৰত 15,069 crore নেট ইণ্টাৰেষ্ট ইনকাম। গতিকে প্ৰফিট বিফৰ টেক্স হৈ গৈছে 9,991 crore আৰু প্ৰফিট আফটাৰ টেক্স হৈছে 7,486 crore। তো ICICI বেংকৰ ৰিজাল্টটো ভালে হৈছে। তো ৰিজাল্টৰ যিটো ইম্পেক্ট সেইটো শ্বেয়াৰ প্ৰাইচত নিশ্চয় আহিব। কোম্পানীটো আকৌ 52 উইক হাই ক্ৰছ কৰিব। গতিকে এইটো এটা ভাল সময় হয় ICICI বেংকত ইনভেষ্টিং কৰাৰ। যদি শ্বেয়াৰ হোল্ডিং পেটাৰ্ণ চাওঁ তেতিয়া দেখিম FII ওচৰত আছে 43.54% ষ্টেক, DII ওচৰত আছে 45.56% ষ্টেক। তো FII আৰু DII ইয়াত বহুত ইনভেষ্টমেণ্ট আছে। গতিকে বেংকটো ফৰেন ইনভেষ্টৰসকলৰো নটিচত আছে, ডমেষ্টিক ইনভেষ্টৰসকলৰো নটিচত আছে। গতিকে এইটো এটা ভাল সময় হয় কোম্পানীটোত ইনভেষ্ট কৰা। তো আজিলৈ ইমানেই। থেংকছ।